वेलकम टू माय यूट्यूब चैनल। तो भरक आमी अलपमान फुरी आहू कोरपरा धनसुरी घाटर परा। तो भरक आमी भिडिओटू आरम्भ करूँ। चलो तो नतुन दलং एखन হৈ আছে ধনসুৰি ঘাট। तो ताते भरक अलपमान फुरी आहू फुरी माने 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 সকলোখিনি দেখাই আছো। भिडिओटू চাই থাকক। चलो स्कूटी লৈ লৈছো, नो प्रॉब्लम। तो दोस्तों कासा रास्ता घुमाई दिलो शर्टकाट मारिबल कारणे बाईपास रास्ता। तो यार परा डायरेक्टली गई बुटगढ़ माने जेटो हेरी रुटो আছে रुटत उठिम। रुटत उठी पिছত সেই পিনে ডাইরেক্ট মানে মানে যাই পাম ধনসুৰি ঘাট। তো তাতে গৈ দেখাই আছো আপোনালোকক। ভলক বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। দোস্ত দৰং বাজাৰ চাৰিআলি আহি পাই গ'লো আৰু অলপমান পিছত বুটগড় পাম। বুটগড়ৰ পৰা ডাইৰেক্টলি গৈ মানে মানে একেবাৰে মানে দলং ধনসুৰি ঘাট দলং। তো ইয়াতে এটা হাউচ আছে, চাই লওক। হনুমান যাত্রা জেনাকি আঁকি জানে মনে করা অভিমান। ফাইনালি আহি পাই গ'লো বুটগড় চাৰিআলি। তো ইয়াৰ পৰা আৰু অলপ মানে 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 গ'লেই পাই যাম। চলো এইপিনেৰে কেলা ষ্টাৰ্ট বৰ। আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা। ফাইনেলি আহি পাই গ'লো ধনসুৰি ঘাট বজাৰ। বজাৰৰ পৰা আৰু অলপ আগতে গ'লেই পাই যাম এইখন মানে দলংখন। তো অলপ আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ। এইখনে ধনসুৰি ঘাট বজাৰ, চাই লওক। তো চলো। নেকি যাবলৈ বহুবাট এতিয়াও বাকী উজাগৰ এতিয়াও
নেকি যাবলৈ বহুবাট ফাইনেলি আহি পাই গ'লোঁ সেইটো দলঙৰ ওপৰত তো আগত দলং আছে সেইখন আৰু আমি আছোঁ ইয়াতে বৰ্তমান চাওক না দলংখন কি বনাইছে বে আগতো সেইটো দলং আৰু বৰ্তমান এইটো হৈ গৈছে কমপ্লিট মানে 3-4 দিন পিছতে আৰু অ'পেন কৰা হ'ব তো চাওক কি লেভেলৰ দলং বনাইছে চাই লওক পূৰা তো বৰ্তমান ইয়াতে গুৱাহাটী লেভেলৰ দলং হৈ গৈ আছে চাই লওকচোন কেনেকুৱা মানে এইপিনেৰে মানুহ আপ ডাউন কৰাৰ এইপিনে আৰু সেইপিনেৰে কিন্তু মাজেৰে অনলি গাড়ী স্কুটি বাইক চাইকেল চব মাজেৰে কিন্তু মানুহ গ'লে ছাইডৰে যাব লাগিব এইটো ছাইডত বা সেইটো ছাইডত তো বহুত ভাল কাম কৰিলে বহুত দিনৰ মূৰত আৰু বহুত দিনৰ পৰা অহা নাই বহুত দিন মানে 3-4 বছৰ আগতে আহিছিলোঁ বৰ্তমান আহি বহুত ভাল লাগি আছে চাওক না জাগাটো কেনেকৈ উন্নতি হৈ গৈছে বহুত মানে কি ক'ম আগৰ দলংটো চাওক এই আগত আছে আগৰ দলং আৰু বৰ্তমানৰটো চাওক আৰু আগত তাতে এটা পাৰ্ক আছে পাৰ্কো দেখাম আপোনালোকক অলপ পিছতে আগতে দলংখন চাই লওক ভালদৰে A to Z লৈকে আগৰ পৰা পিছত দেখাই আছোঁ সেইখিনি গৈ বহুত টকাৰ বাজেটত এই দলংখন বনাইছে চাওক না বে মজা গোটেইখিনি মানে 4 লাইন বুলি এতিয়াহে ভাল লাগে যে 4 লাইন ৰাস্তা বুলি কিবা এটা আহে আৰু মনত কিন্তু আগতে কেনেকুৱা আছিল চাওকচোন এটা দলঙেৰে গোটেই গাড়ী আপ ডাউন কৰিছিল কিমান কেনেকুৱা পৰিস্থিতি আছিল সেইটো আপোনালোকে চালেই চাগে তো বৰ্তমান চাওক গোটেইখিনিত পূৰা মানে 2টা দলং হৈ গ'ল 2টাৰ তো গমেই পাই আছে এতিয়া কেনেকুৱা লাগিব চালোঁ তো আৰু 3-4 দিন পিছত এইটো অ'পেন কৰা হ'ব যদি পাৰোঁ আৰু আহি অ'পেন কৰোৱাটো আপোনালোকক দেখাম তো চাওক না ভিউটো চাওক না বঢ়িয়া লাগে ইয়াতে ল'ৰাবোৰে তাতে ফটো মাৰি আছে পূৰা তো আমিও মাৰিম 1-2টা ফটো মাৰিব লাগিব না নতুন দলঙৰ উপলক্ষত তো চাওক না মোৰ মজা লাগি গৈছে বে এনেকুৱা দলং মাজত ইয়াতে দলংটো ইয়াতেহে তাৰ পৰা আহিলে আৰু ইয়াৰ পৰা গ'লে তাতেহে হ'ব দলংটো চালেই আপোনালোকে এই কামটো বহুত ভাল কাম কৰিছে চাওক না বহুতখিনি দিছে এনে বেলেগ দলঙত চালে অলপখিনি 2-3 ষ্টেপ দি আৰু ইয়াতে চাওক না ডাইৰেক্টলি তাৰ পৰা মজা লাগি গৈছে বে মজাৰ হেৰি কৰিছে চাওক না ইয়াতে আকৌ হেৰি দিছে হেৰিবিলাক সেইপিনেও আছে এইপিনেও আছে তো ইয়াতে এটা ডাঙৰ ফিল্ড আছে আগত নদী এলা অদ্ভুত ধৰণৰ চিনাৰী হৈ গৈছে আগত ৰুট সেইটো ৰুট বৰ্তমান এইটো এতিয়াও আৰম্ভটো হোৱাই নাই হ'লেতো কেনেকুৱা লাগিব সেইটো চাই লওক তো সেইদিনাখন যে এটা ভিডিঅ' বনাইছিলোঁ দলঙৰ ওপৰৰ পৰা সেইটো এনেকুৱাই হ'ব ছেম এনেকুৱাই হ'ব আৰু কেইদিনমান পিছত সেইটো অ'পেন কৰি দিব মানে এনেকুৱা লেভেলৰ বনাই পিছততো জানেই এনেকুৱা হৈ গ'লে মানে এইটো দলং কমপ্লিট হৈ গৈছে তো সেইটো আৰু কেইদিনমান পিছত যদি কমপ্লিট হৈ যায় তো সেইটো এনেকুৱাই মানে উদ্বোধন কৰা হ'ব তো উদ্বোধনৰ ভিডিঅ' যদি ইয়াতে আহোঁ মানে ক'তো যদি নাযাওঁ তেতিয়াহ'লে উদ্বোধনৰ ভিডিঅ'টো বনাম আৰু যদি মানে ক'তোবা মানে বেলেগ কিবা কিবি যদি মানে গুচি যাওঁ তেনেহ'লেতো বনাব নোৱাৰোঁ কিন্তু সেইটোৰ উদ্বোধন চিউৰ দেখাম য'তে নাথাকোঁ কিন্তু এইটোত নাহওঁ চাগে কাৰণ বেলেগ এটা প্ৰগ্ৰাম আছে ব্লগ বনোৱা বেলেগ ঠাইত যাবলৈ তো চলো চালে পূৰা মানে কি ক'ম আৰু মজা লাগি গৈছে দলংখনত এটা কাম অদ্ভুত কৰিলে চাওক না গাড়ীৰ টায়াৰ যে শ্লিপ নহয় সেইকাৰণে মানে শিলগুটি যে আছে শিলগুটিকেইটা চাওক না পূৰা মানে হেৰি কৰি দি থৈ দিছে সেইটো চাওক সোমাই থৈ দিছে যে গাড়ীখিনি মানে কেতিয়াও শ্লিপ নহয় যে ব্ৰেক কৰিলে সেইকাৰণে এইটো বহুত ভাল কাম কৰিলে নহ'লেতো ব্ৰেক কৰিলে মানে ব্ৰেক ইয়াতে কৰিব গাড়ী গৈ তাতে হাই তো চলে কেনেকুৱা মজা লাগি আছে তামাম মানে কি ক'ম বহুত ধুনীয়া বনাইছে আচৰিত মানে অচৰিত কি ক'ম আৰু মজা লাগি গৈছে বহুত তো ইয়াৰ পৰা যদি জাপ মৰা যায় থাকিব দলংখন বহুত চালে তো এতিয়া বলক আগত গৈ পাৰ্কটো আপোনালোকক দেখাওঁ
তাতে মানে পাৰ্ক আছে অলপ সৰু ইমান ডাঙৰ পাৰ্ক নহয় তো মন্দিৰৰ লগত তো বলক তাতে গৈ আপোনালোকক দেখাই আছোঁ চলো তো ইয়াতে পিকনিক খাই আছে পুৰা এইটো চব পিকনিক খাই আছে পুৰা তো চলো পাৰ্কখনত চলো তো বলক পাৰ্কলৈ যাওঁ মামা কেনে লাগি আছে बहुत बढ़िया लगे ভাল লাগি আছে भाई लोग टेंशन नहीं है और एक हो गया यहाँ पे भी और एक तो दोनों से चलोगी आप लोग को दिक्कत नहीं होगी বেয়া নাপাব অলপ মানে হিন্দী মাৰি দিলোঁ আৰু তো এইখিনি ইয়াৰ পৰা গৈ নামি তাতে পাৰ্ক সৰু মানে ইমান ডাঙৰ পাৰ্ক নহয় এইটো গছ আছে চলো ৱেলকাম টু ধনচিৰিঘাট পাৰ্কলৈ তো এইখন হ'ল মন্দিৰ চাওক গছটো বি ইমান ডাঙৰ গছ তো এইটো মন্দিৰ ইয়াৰ পৰা নামিলে পাৰ্ক মানে সৰু মানে কৈছোঁই আগতে ইমান ডাঙৰ নহয় চলো ফাইনেলি দলঙৰ তলত আহি গ'লোঁ এইপিনে আছে দলং ওপৰত দলং দেখাইছোঁ যে আপোনালোকক দুটা হৈ গ'ল গমেই পাইছে তো তলত আছে নদীৰ লগত আছে পাৰ্ক আৰু পাৰ্কৰ মাজত আছোঁ মই তো চলো বাপৰে বাহ আহি মানে 20 টকা টিকেট তো ইয়াতে বহি থাকিব পাৰে এনেকৈ বহি শুই যাব পাৰে কোনো টেনশ্যন নাই তো ইয়াতে বহি জিৰণি ল'ব পাৰে আগত যদি বহুত দূৰৰ পৰা আহিছে তো ইয়াতে শিৱ মন্দিৰ আছে তো আগত যদি আপোনালোকে গা ধুই তো ইয়াৰ পৰা নামি যাওক আৰু গা কেইটা ধুওক ভালদৰে তো ইয়াতে বহি জিৰণি লোৱাৰ ঠাই এইটো তো চলো তো ইয়াতে যে এইটো হ'ল কাৰ কিমান কেজি কোনে কিমান ওজন এইটো জুখিব কাৰণে এইটো আহিলে খেলিব পাৰিব ন' টেনশ্যন এটকাও নালাগে ফ্ৰী বেণ্ডত সেইটো চাওক আগত দলঙৰ পৰা চিধা ইপিনেৰে নামি যাব নামি আহি খেলিব তো ময়ো অলপ খেলোঁ কেনেকুৱা লাগে বা মজা লাগে বে ইয়াতে গোটেই দিন যদি এনেকুৱা মানে টোপনি আহি যাব তো বহুত খেলা চেলা হৈ গ'ল তো আকৌ ইয়াতে দিছে যে কাৰ কিমান ওজন কিমান কেজি পাৱাৰ কিমান সেইকেইটা জুখিবলৈ আৰে এনেই কৈছোঁ পাৱাৰ নহয় কেজি কিমান বল আছে কাৰ তো এইটো আৰু এইটো হ'ল পিছলি নমা আগতে যে খেলিছিলোঁ মই গুৱাহাটী এবাৰে খেলিছিলোঁ গুৱাহাটী গৈ মানে পিকনিকত গৈছিলোঁ পিকনিকত গৈ পিছত যে চিৰিয়াখানাত যে আছিল তাতে খেলিছিলোঁ এবাৰ তো তাৰপিছত আৰু খেলা নাই তো ইয়াতে অলপ খেলিলোঁ বলক উঠক প্ৰথমতে চলো লেতেৰা হৈ আছে লেতেৰা হ'লেও ন' টেনশ্যন নামি গ'লোঁ চাওক না কিমান ধূলি লাগিছে মোৰ গাত বে হ'ব একো নহয় আপোনালোকৰ কাৰণে এইখিনি ধূলি একো নহয় এইখিনি ফুৰা একো নহয় এইখিনি কষ্ট একোৱেই নহয় যদি ভাল লাগে চেনেলটোত অলপ ছাবস্ক্ৰাইব কৰি দিব আৰু সেইকাৰণে আপোনালোকে ক'ত মানে যদি আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰে তো লাইক কৰে তো মনটো বহুত ভাল লাগে মনটো ভাল লাগে কাৰণে য'তে য'তে যাবলৈ মন যায় কিন্তু যেতিয়া ধৰক ছাবস্ক্ৰাইব কৰি আনছাবস্ক্ৰাইব কৰে বা লাইক চেক নকৰে তেতিয়া মানে মনটো ভাল নালাগে দেই কি বনাই আছোঁ সিহঁতে ভালেই নাপায় তো সেইকাৰণে অলপ লাইক কৰক ছাবস্ক্ৰাইব শ্বেয়াৰ তো ভাল লাগিব তো এইখনে সেইটোখন ইয়াতে আহি এজন মানুহক লগ পালোঁ এই ৰাকিবৰ লগত কাম কৰা ৰাকিব শ্বৰ্ট পাঞ্জা আছে চেনেলটো ৰাকিব ভাইৰ লগত মানে কাম কৰিছিল আগৰ যিটো চেনেলত তেওঁ ইয়াতে আহিছে মানে আমাৰ গাঁৱৰ পৰা মানে বৰজাৰ যে কৈছোঁ বৰজাৰ যে কৈছিলোঁ এদিন মানে ভিডিঅ' বনাইছিলোঁ সেই বৰজাৰৰ তাতে থাকি মানে ইয়াতে ভিডিঅ' বনাইছে বৰপেটাৰ পৰা আহিছে তো তেওঁক আগতে লগ পাইছিলোঁ এতিয়া গুচি গৈ আছে তাতে মানে গুচি যাব চাগে তো মানে ভিডিঅ' কৰা নাই এনে আৰু লগ কৰিছোঁ কথা পাতিলোঁ তাৰ লগত তো চালে পাৰ্কখন গোটেইখিনি মজা লাগিছেনে কমেণ্ট কৰি কওকচোন কেনেকুৱা লাগিল দলংখন পাৰ্কখন আগৰ সকলোখিনি যদি ভাল লাগে তো কমেণ্ট মাৰি কওক পুৰা কি কৰি আছে আপুনি লেভেলৰ শিলগুটি আছে ইয়াতে পুৰা কিমান পুৰণা
বক্স টু শু তো দোস্ত এইখিনি সৰু এটা ভিডিঅ' বনালোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইবৰ বাটনটো লালে টিকা কালা হোৱা চাই এইখিনি চৌ দলং চলো বেক টু হোম তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি